তো হেল্ল' গাইজ নমস্কাৰ বন্ধু বান্ধৱী ভাইটি ভণ্টি খুৰা খুৰীসকল স্বাগতম জনাইছোঁ তোমালোকক আমাৰ এই ইউটিউব চেনেলটোলৈ খটাখুৰ পোৱালি। আশা কৰোঁ তোমালোকে আমাৰ চেনেলটো ভিডিঅ' যিবিলাক আমি দিম সেইবিলাক তোমালোকে চব আদৰি ল'বা চাবা। তোমালোকে এতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা দেই। লগতে ছাবস্ক্ৰাইব কৰাৰ লগতে চেনেলটো শ্বেয়াৰটো মাৰিবাই আৰু লগতে লাইক বটন টিপি দিবা। ভিডিঅ'ত দিয়া লগালগ চাবা, লগালগ লাইক টিপিবা, ধাম ধুম ভাঙি দিবা লাইকটো দেই। আৰু চোৱা তোমালোকৰ ফালে গৰম কেনেকুৱা পৰিছে সেইটো কমেণ্টত জনাবাচোন। আমাৰ ফালে মানে বহুত গৰম, আমি নোৱাৰোঁ মানে থাকিবলৈ। তোমালোকে ক'ৰ পৰা চাই আছা কমেণ্টত জনাই দিবা হা। হ'ব দিয়া ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমাৰ নতুন গেষ্ট এজন আহি আছে, ৰখি আছে গৰমখনত তেওঁক ৰখাই থৈছোঁ। ব'লা তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, লাষ্টলৈকে চাবা, ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। ব'লা ষ্টাৰ্ট কৰোঁ। ইখৰ তোক আমাৰ নতুন ইউটিউব চেনেল খটাখুৰ পোৱালিলৈ স্বাগতম জনাইছোঁ। তই ইমান ব্যস্ততাৰ মাজতো যে আমাৰ এই ইউটিউব পৰিয়ালটোলৈ সময় অকণ দিলি, সেইবাবে যথেষ্ট ধন্যবাদ দেই। খবৰ খাতি কেনেকুৱা খবৰ খাতি, চব ঠিক নে? খবৰ মানে ৰবৰ, টানি দিলেই দীঘল, এৰি দিলেই ছুটি। এতিয়া হাঁহিম নে কান্দিম তাকে ভাবিছোঁ। মোক কচোন ভালকৈ কি হ'ল মানে তোৰ? কিবা দুখ হৈছে নি বাৰু ন? ভালকৈ কচোন, বুজি পোৱা নাই মই। দুখ মানে হেভি দুখ। মোবাইলত চাৰ্জাৰ পাত লগাই পিনে বৰ্ডত চুইচ দিবলৈ পাহৰি ৩-৪ ঘণ্টাৰ পাছত তেনেকৈ আহি পিনে দেখোঁ মোবাইল চাৰ্জ হৈ আছে বুলি 1% হৈ পিনে চুইচ অফ হৈ যায়। ইয়াতকৈ দুখ কি হ'ব পাৰে? কি সেইটো কথা নি? হা কেতিয়াবা ময়ো পাহৰি থাকোঁ তোৰ নিচিনাকৈ। মই এনেকৈ পাহৰি থাকোঁ, কেতিয়াবা মাথাটো বেয়া হৈ যায়, বহুত খং উঠে কেতিয়াবা। সঁচাকৈ কেলৈ যে পাহৰি থাকোঁ নহয় কথাবিলাক আজিকালি। কি ক'ম আৰু তাকে আৰু, কোনেনো বুজিব দুখৰে বেগেনাখিনি পাইছোঁ আকৌ পুকিয়া দেই। এইটো পুকীয়া বেঙেনাখিনিৰ কথা শুনি মোৰ দুখ লাগিলে টিখৰ। তাকে কিনো ক'ম আৰু, তাতে এইকেইদিন সূৰ্যদেৱতাই যিহে কৃপা দৃষ্টি দিছে, গাটো হেৰি কৰি যাওঁ নিচিনা লাগিছে। সঁচাকৈ ভিতৰতে থাকোঁ নে বাহিৰতে থাকোঁ? ভিতৰত থাকিলেও কাৰেণ্টটো অহা যোৱা, বাহিৰত থাকিলে বতাহজাকটো নেমাৰেই। ভিতৰতে থাকোঁ নে বাহিৰতে থাকোঁ, অশান্তিয়ে লাগে কচোন। আৰু সূৰ্য দেৱতা মানে ইমান বেছি ব্ৰাইটনেছটো কিয় বঢ়াই দিছে বাৰু সঁচাকৈ কচোন? নোৱাৰি আৰু দেই ৰুমত থাকিবলৈ। ফেনখনো ইমান গৰম হাৱা নাই নহয়। বহুত কষ্ট দিনটো কটাবলৈ, নোৱাৰিছোঁ মানে। দিনটো নাযায় নোপোৱাই কেনেবাকৈ ক'ৰবাত ছুইজাৰলেণ্ড ফালে যাওঁগৈ নিচিনাহে লাগে আৰু। ছুইজাৰলেণ্ডলৈ যোৱা কথা বাদ দেচোন, এতিয়া ফাৰ্ষ্টতে অসমতে কিমান ঘূৰিবলগীয়া ঠাই আছে। কিছুমানলৈ আমি গৈছোঁ, কিছুমানে নাযায়। সেই নোযোৱা ঠাইবোৰলৈকে যাওঁ বলচোন। হাফলং, তাৰপিছত এইপিনে মাজুলী, পবিতৰা, আকৌ দিহিং পাটকাই, এনেকুৱা কিমান ধুনীয়া ঘূৰিবলগীয়া ঠাই আছে। সেইবোৰলৈ যাওঁ বৈ, পাছে পুৱাই সেই ছুইজাৰলেণ্ডলৈ যাম। তই ঠিকেই কৈছ দেই। সেইবোৰ বাদ দেচোন, বিহু এবাৰ ক'ত ফুৰিলি, ক'ত গ'লি কচোন? বিহুটোতো ঠিকেই গ'ল আৰু দেই। ঘূৰাটোতো অসমখনৰ উজনিৰ পৰা নামনিলৈ ঘূৰিলোঁ, কিন্তু কোনো নেমাতিলেহে আৰু দেই। বাটত দেখি পিনেও মানে ইগন'ৰ মাৰি থৈ গ'লগৈ। কি তোক বাটত দেখিও নেমাতিলে নে বিহু খাবলৈ, আকৌ বিহু দিনত? কচোন কোনে নেমাতিলে? ক'বলৈনো থলিনো কি, বাটত দেখি পিনে বিহুৰ দিনত ইগন'ৰ মৰা মানুহটো তয়েই। বাটত দেখি পিনেও নেমাতিলি, আকৌ বিহুৰ দিনত দুখ লাগিল কিন্তু বন্ধু। ফাল্টু হাৰামজাদা, মোৰ পডকাষ্টত মই মাতিছোঁ, মোৰ পডকাষ্টত উল্টাই তই মোক বেজতি কৰাইছ। যা এতিয়াই ওলা, যা নেক্সট ভিডিঅ'ত আহিবি, যা খাই পাত ফলা। হ'ব দে, নেক্সট টাইম মই নাহোঁ, তই নেমাতিবিও। ফাৰ্ষ্টতে বেজতি কৰিবি তই, তাৰপিছত কবি মোক। হ'ব দে যাওঁগৈ। তো গাইজ দেখিলে নহয় কি হ'ল আজি কেছটো ইয়াৰ লগত, তীখৰ লগত। তীখক মাতিলোঁ ইমান ধুনীয়াকৈ, উল্টা হাৰামজাদা মোক উল্টাই বেজতি কৰাই আছে। তো মোক খং উঠিলে, সেইকাৰণে কৰি দিলোঁ ইয়াত। তো ভুলটো কাৰ আছিলে তোমালোকে কমেণ্টত জনাবা দেই, কমেণ্টত জনাব নাপাহৰিবা। আৰু ছাবস্ক্ৰাইব বাটনটো ভাঙি ধাম ধুম ভাঙি একদম খতম কৰি দিয়া, ৰঙাটো ক'লা কৰি দিয়া। আৰু লাইক আৰু শ্বেয়াৰটো কৰিবা। তো বন্ধুসকল, তোমালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ যে তোমালোকৰ ঘৰলৈ যদি কোনোবা মানুহ আহে ন, এনেকুৱা হাৰামজাদ মানুহ, তোমালোকে নেমাতিবাই। আৰু মইতো ভুলতো নেমাতো এনেকুৱা হা। গতিকে মই অলপ বাহিৰৰ পৰা আহোঁগৈ,
আৰু নেক্সট ভিডিঅ' সোনকালে আহি আছে চাবা। তো গাইজ ভিডিঅ'টো আজিলৈ ইমানেই। তো মই নেক্সট ভিডিঅ'ৰ কাৰণে প্ৰিপেয়াৰ কৰোঁগৈ। গতিকে তোমালোকে শ্বেয়াৰ কৰি থাকা, ছাবস্ক্ৰাইব আৰু প্লাছ লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকা দেই। বাই বাই। তো গাইসকল, এতিয়া আপোনালোকে বিচাৰ কৰি কমেণ্ট বক্সত জনাওক যে সেইটো মোৰ ভুল আছিল নে কটাঘৰৰ ভুল আছিল, আৰু আপোনালোকৰ ফালে গৰমটো কেনেকুৱা পৰিছে, বতৰটো ডাৱৰীয়া কৰিছে নে পূৰা টিকা ফটা ৰ'দ দিছে, জনাওক আমাক। আৰু এই গৰম বন্ধত আপোনালোকে কোন কোন ঠাইলৈ যোৱাৰ পৰিকল্পনা কৰিছে, প্লেনিং বনাইছে, আমাক কমেণ্ট বক্সত জনাব বুলি আশা কৰিলোঁ। ধন্যবাদ। বাই বাই, টাটা, চি ইউ চুন।